মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে বিএছ এডুকেয়াৰ এই চেনেলটোৰ হৈ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি তোমালোকক ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় খণ্ডৰ পাঠটি মীনাক্ষী ৰন্ধাই আগবঢ়াইছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ পুনৰ নতুন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পাৰ্ট 2 অৰ্থাৎ পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতিৰ 2 নম্বৰ ইউনিট 2 জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহৰ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আশা কৰোঁ তোমালোকে এই প্ৰশ্নসমূহৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিবা। তাৰোপৰি তোমালোকৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবেও এই প্ৰশ্নসমূহ যথেষ্ট সহায়ক হ'ব। এতিয়া আমি প্ৰশ্নসমূহ আলোচনা কৰি যাওঁ। যে প্ৰথমতে আহিব কি অতি চমু উত্তৰৰ প্ৰশ্ন, অৰ্থাৎ এইখিনি হ'ব কি 1 মাৰ্কৰ কুৱেশ্যনখিনি। তাৰে প্ৰথমটো কুৱেশ্যন হৈছে বা প্ৰশ্ন হৈছে কি ভাৰতৰ দেশীয় ৰাজ্যবিলাক ভাৰতত চামিল কৰাৰ ক্ষেত্ৰত কোনে আগভাগ লৈছিল? উত্তৰটো হ'ব চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ দ্বাৰা কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া হৈছিল? উত্তৰটো হৈছে 370 অৰ্থাৎ 370 নং অনুচ্ছেদৰ দ্বাৰা। তৃতীয়টো প্ৰশ্ন হৈছে যে নেহেৰু শাসনকালত গণতন্ত্ৰৰ অস্ত্ৰ কি আছিল? ইয়াত অপশ্যন আছে 4টা, যে কমিউনিষ্ট, পুঁজিপতি, সমাজবাদী আৰু সন্ত্ৰাসবাদী। উত্তৰটো হ'ব কি সমাজবাদী। নেক্সট কুৱেশ্যনটো হৈছে কোন চনত কাশ্মীৰ ৰজা হৰি সিঙে ভাৰতৰ লগত চামিলকৰণৰ চুক্তিত স্বাক্ষৰ কৰিছিল? উত্তৰটো হ'ব 1947 চনৰ 26 অক্টোবৰ তাৰিখে। নেক্সট প্ৰশ্নটো হৈছে যে কি হায়দৰাবাদ কিমান চনত ভাৰতৰ লগত চামিল হৈছিল? উত্তৰটো হ'ব 1948 চনত। নেক্সট কুৱেশ্যনটো হৈছে ৰাজ্যৰ পুনৰ গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিল? উত্তৰটো হ'ব 1953 চনৰ আগষ্ট মাহত। তাতে আৰু এটা কুৱেশ্যন উত্থাপন হ'ব যে কিমান চনত ৰাজ্যৰ পুনৰ গঠন আয়োগ সংসদত গৃহীত কৰা হৈছিল? ইয়াতে ৰাজ্য পুনৰ গঠন আয়োগৰ দুটা কুৱেশ্যন হৈছে কি এটা কেতিয়া গঠন কৰা হৈছিল, অন্যটো হৈছে কেতিয়া সংসদত গৃহীত কৰা হৈছিল। আয়োগখন কেতিয়া গৃহীত কৰা হৈছিল সংসদত? যে 1956 অৰ্থাৎ 1956 চনত। নেক্সট কুৱেশ্যনটো হৈছে কি নেফাৰ সম্পূৰ্ণ ৰূপ লিখা। নেফাৰ সম্পূৰ্ণ ৰূপ হৈছে কি ফুল ফৰ্ম হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। নেক্সট কুৱেশ্যনটো হৈছে বোম্বেক কিমান চনত ভাষাৰ ভিত্তিত দুখন ৰাজ্যত ভাগ কৰা হৈছিল? কিমান চনত? 1960 চনত। তাৰপিছত আহিব কি ভাষাৰ ভিত্তিত বোম্বেক ভাগ কৰি কি কি ৰাজ্যৰ সৃষ্টি কৰিছিল? উত্তৰটো হ'ব কি মাৰাঠী ভাষীসকলৰ বাবে মহাৰাষ্ট্ৰ আৰু গুজৰাটী ভাষীসকলৰ বাবে গুজৰাট ৰাজ্যৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত পাঞ্জাৱক ভাষাৰ ভিত্তিত দুখন ৰাজ্যত বিভক্ত কৰিছিল? উত্তৰটো হ'ব 1966 চনত। নেক্সট কুৱেশ্যনটো হৈছে যে ভাষাৰ ভিত্তিত পঞ্জাৱক বিভক্ত কৰি কোন দুখন ৰাজ্যৰ সৃষ্টি কৰিছিল? উত্তৰটো হ'ব কি পাঞ্জাবী ভাষীসকলৰ বাবে পাঞ্জাৱ আৰু হিন্দী ভাষীসকলৰ বাবে হাৰিয়ানা ৰাজ্যৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কি কিমান চনত পাকিস্তান সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে জন্ম লাভ কৰিছিল? উত্তৰটো হ'ব কি 1947 চনৰ 14 আগষ্ট তাৰিখে। আৰু ভাৰতবৰ্ষ কেতিয়া হৈছিলে? যে 1947 চনৰ 15 আগষ্ট তাৰিখে। নেক্সট কুৱেশ্যনটো আহিছে কি কিমান চনত ভাৰত চৰকাৰে ঝাৰখণ্ড, ছত্তীশগড় আৰু উত্তৰাখণ্ড তিনিখন ৰাজ্যৰ সৃষ্টি কৰিছিল? উত্তৰটো হ'ব কি 2000 চন। নেক্সট কুৱেশ্যনটো আহিছে কিমান চনত ভাৰত চৰকাৰে 370 অৰ্থাৎ 370 আৰ্টিকুলৰ দ্বাৰা কাশ্মীৰত থকা সেই বিশেষ মৰ্যাদা উঠাই লোৱা হয়? উত্তৰটো হ'ব কি 2019 চনৰ 5 আগষ্ট তাৰিখে। নেক্সট কুৱেশ্যনটো আহিছে কি 1947 চনত দেশ বিভাজনৰ আঁৰত থকা তত্ত্বটো কি আছিল? 1947 চনৰ ভাৰত আৰু পাকিস্তান বিভাজনৰ প্ৰধান তত্ত্বটো আছিল কি দ্বিজাতি তত্ত্ব। ইয়াতে তোমালোকৰ আৰু কেইটামান প্ৰশ্ন উত্থাপন হ'ব যে কি ভাৰতত ভাষা সমস্যাৰ 4টা বৈশিষ্ট্য লিখা। বৈশিষ্ট্যসমূহ এটা হ'ল কি যে ভাৰতবৰ্ষ হ'ল এখন ভিন্ন ভাষাভাষী লোকৰ বাসস্থান, অৰ্থাৎ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ভাষা কোৱা লোকে বসবাস কৰে। তাৰ ফলত কি হয় যে সেই ভিন্ন ভাষী লোকসকলৰ মাজত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়।
বা সংঘাতৰ সৃষ্টি হয়। নেক্সট কেৰেক্টাৰিষ্টিক বা বৈশিষ্ট্যটো হ'ল কি যে ভাৰতবৰ্ষত বাস কৰা প্ৰতিটো জাতি জনজাতিয়ে নিজৰ ভাষাটোৰ অস্তিত্ব বজাই ৰাখিব বিচাৰে। তাৰ ফলত ভাৰতে জাতি একত্ৰীকৰণৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। নেক্সটটো হ'ব কি যে ভাৰতৰ অন্য জাতি জনজাতিসকলে হিন্দী ভাষাটো ৰাষ্ট্ৰীয় ভাষা হিচাপে মানি ল'ব নোখোজে, আৰু তাৰ ফলতো কি হয় যে ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ভাষিক সমস্যাৰ সৃষ্টি হৈছে। বৰ্তমান সময়তো এইটো হৈ আহিছে। আৰু নেক্সটটো হ'ব কি যে ভাষাৰ ভিত্তিতে ভাৰতত পাঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, গুজৰাট ইত্যাদি ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। অৰ্থাৎ কি হয় যে ভাষাৰ ভিত্তিতে এই ৰাজ্যসমূহৰ সৃষ্টি কৰা হৈছিল। এইটো এটা হ'ল ভাষা সমস্যাৰ অন্য এটা প্ৰধান বৈশিষ্ট্য। আৰু এটা কুৱেশ্যন আলোচনা কৰিছোঁ এইটো ভিডিঅ'ত যে 4 মাৰ্কৰ, ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতবৰ্ষত ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ পোষকতা কৰা প্ৰধান কাৰণসমূহ আলোচনা কৰে। অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছে কিয় ৰাজ্য পুনৰ্গঠন কৰাটো পোষকতা কৰিছিল বা বিচাৰিছিল তেওঁলোকে, তাৰ প্ৰধান আৰু এটা কাৰণ হৈছে কি দেশত শিক্ষাৰ ব্যাপক সম্প্ৰসাৰণৰ বাবে মাতৃভাষাক প্ৰধান মাধ্যম হিচাপে লোৱাটো অতি দৰকাৰী। কিন্তু কি হয় যদি এখন ৰাজ্যত এটা নিৰ্দিষ্ট ভাষিক জনগোষ্ঠীৰ প্ৰাধান্য নাথাকে তেন্তে কি হয় ভাষাক শিক্ষাৰ মাধ্যম বা চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াত বাধা আহি পৰে। ফলত এই দিশৰ পৰা লক্ষ্য ৰাখিয়ে জাতীয় কংগ্ৰেছে ভাষাৰ ভিত্তিক ৰাজ্যৰ পুনৰ্গঠনৰ পোষকতা কৰিছিল। দ্বিতীয়টো কাৰণ কি হ'ব কি যে 1919 চনৰ পিছত স্বাধীনতা আন্দোলনত ভাৰতৰ সৰ্বস্তৰৰ জনসাধাৰণে অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ভাৰতীয় জাতীয় কংগ্ৰেছে জনসাধাৰণক সংগঠিত কৰিবৰ বাবে মাতৃভাষা ব্যৱহাৰ নীতি গ্ৰহণ কৰে, আৰু তাৰ লগে লগে কি হয় যে ভাষাৰ ভিত্তিক ৰাজ্য গঠনৰ চেতনাটো জনসাধাৰণৰ মাজত বৃদ্ধি পাবলৈ ধৰে। নেক্সট কাৰণটো হ'ব কি যে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাটো তেতিয়াহে শক্তিশালী হ'ব যেতিয়া কি হয় কোনো এখন ৰাজ্য বা অঞ্চলৰ ৰাজনীতি আৰু প্ৰশাসনিক ব্যৱস্থাটো কি হয় মাতৃভাষাৰ দ্বাৰা সেই অঞ্চলটোৰ বা সেই ৰাজ্যখনৰ মাতৃভাষাৰ দ্বাৰা পৰিচালিত হয়। আৰু কি হয় মাতৃভাষাৰ দ্বাৰাহে কি হয় যে একোটা অঞ্চলৰ জনসাধাৰণক গণতন্ত্ৰৰ ওচৰলৈ লৈ যাব পাৰে। তাৰোপৰি কি হয় যে জনসাধাৰণৰ সমৰ্থনৰ অবিহনে গণতন্ত্ৰ অৰ্থহীন। গতিকে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী কৰি তুলিবৰ বাবে জাতীয় কংগ্ৰেছে ভাষাৰ ভিত্তিক ৰাজ্য গঠনৰ পোষকতা কৰিছিল। অন্য এটা কাৰণ আমি ক'ব পাৰোঁ যে কি জাতি জনজাতি আৰু একে ভাষাৰ লোকসকলক একত্ৰিত কৰিবৰ বাবেও ভাষাৰ ভিত্তিক ৰাজ্য গঠনৰ পোষকতা কৰিছিল। অন্য এটা কাৰণ হ'ল কি বিভিন্ন ধৰণৰ ভাৰতবৰ্ষত বসবাস কৰা বিভিন্ন ধৰণৰ জাতি জনজাতি আৰু কি হয় একে ভাষা কোৱা লোকসকলক একত্ৰিত কৰিবৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছে ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ পোষকতা কৰিছিল। আজি এইটো ভিডিঅ'ত তোমালোকৰ এইকেইটা প্ৰশ্ন আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম, আৰু নেক্সট ভিডিঅ'ত তোমালোকৰ এই দ্বিতীয় পাৰ্ট অৰ্থাৎ জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহৰ এই ইউনিটটোৰ কেইটামান ৰচনাধৰ্মী প্ৰশ্ন আলোচনা কৰিম। গতিকে তোমালোকক নেক্সট ভিডিঅ'ত পুনৰ লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।